নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিম আমাৰ ব্লাড গ্ৰুপৰ বিষয়ে অৰ্থাৎ ABO ৰক্তদল পদ্ধতিৰ বিষয়ে। ইতিমধ্যে মই ABO ৰক্তদলৰ বিষয়ে ইয়াৰ আগতে অন্য এটা ভিডিঅ'ত কিছু অংশ আলোচনা কৰিছোঁ। যদি আপুনি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টো ডিছক্ৰিপশ্যনত দিয়া আছে। প্ৰথমে আপুনি সেই ভিডিঅ'টো চাই লওক আৰু তাৰ পিছত এই ভিডিঅ'টো কন্টিনিউ কৰিব, নহলে হয়তো আপুনি এই ভিডিঅ'টো ভালদৰে বুজি নাপাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আমি তেজৰ অকণমান গঠনৰ বিষয়ে অধ্যয়ন কৰিছোঁ আৰু তাৰ লগতে আমি ABO ৰক্তদলৰ ৰক্তদল AB আৰু Oৰ বিষয়ে অধ্যয়ন কৰিছোঁ, তাৰ এণ্টিজেন এণ্টিবডি লগতে গ্ৰাহক আৰু ৰিচিভাৰ কি হ'ব পাৰে এই বিষয়ে অধ্যয়ন কৰিছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ যে কাৰ্ল লেণ্ডষ্টেইনাৰে ABO ৰক্তদল পদ্ধতিত ৰক্তদল A, B আৰু O এই তিনিটা ৰক্তদলৰ আৱিষ্কাৰ কৰিছিল আৰু তাৰ বাবে তেখেতে 1930 চনত নোবেল পুৰস্কাৰ লাভ কৰিছিল। কিন্তু তেখেতৰ ব্লাড গ্ৰুপৰ যি অনুসন্ধান বা যি অধ্যয়ন সেই অধ্যয়ন আগবঢ়াই লৈ গৈ আছিল আৰু 1940 চনত তেখেতে তেখেতৰ সহযোগী AS ভিনাৰৰ সৈতে ৰিচেছ এটা মাংকিৰ প্ৰজাতি আছিল আৰু ৰিচেছ প্ৰজাতিৰ মাংকিৰ তেজৰ অধ্যয়ন কৰিছিল আৰু সেই তেজৰ অধ্যয়নত যেতিয়া তেখেতে RBC অধ্যয়ন কৰিছিল অৰ্থাৎ ৰিচেছ প্ৰজাতিৰ বান্দৰৰ তেজৰ RBCৰ অধ্যয়ন কৰিছিল, তেতিয়া RBCৰ পৃষ্ঠত বিশেষ কিছুমান চেপৰ গঠন দেখা পাইছিল যিবিলাক আগতে দেখা পোৱা নাছিলে আৰু পাছলৈ এই গঠনসমূহ মানুহৰ তেজৰ RBCটো দেখিবলৈ পাইছিল। আৰু যেতিয়া বেছি সংখ্যক মানুহৰ ব্লাড গ্ৰুপ বা তেজৰ নমুনা সংগ্ৰহ কৰিছিল তেতিয়া তেখেতে লক্ষ্য কৰিছিল যে কিছু সংখ্যক ব্যক্তিৰ লোহিত ৰক্তকণিকাত পৃষ্ঠত এই গঠনসমূহ দেখা গৈছিল আৰু আন কিছুমান ব্যক্তিৰ কিন্তু দেখা পোৱা নাছিলে। আৰু এই গঠনটো যিসকল ব্যক্তিৰ তেজত দেখিবলৈ পাইছিলে বা যিসকল ব্যক্তিৰ RBCত দেখিবলৈ পাইছিলে সেইসকলক ব্যক্তিক কোৱা হৈছিল যে RH পজিটিভ ৰিচেছ প্ৰজাতিৰ পৰা RHটো লৈ সেইসকল ব্যক্তিক কোৱা হৈছিল যে তেওঁলোকৰ RH ফেক্টৰ পজিটিভ হয় আৰু যিসকলৰ দেখা পোৱা নাছিলে তেখেতক কোৱা হৈছিল যে RH ফেক্টৰ নিগেটিভ। আৰু পাছলৈ এই RH ফেক্টৰটো ব্লাড গ্ৰুপত বুজোৱা হ'ল, অৰ্থাৎ A ব্লাড গ্ৰুপৰ ব্যক্তি এজনৰ যদি RH ফেক্টৰ পজিটিভ হয়, যদি ব্যক্তিজনৰ ব্লাড গ্ৰুপ হয় A আৰু ব্যক্তিজনৰ RH ফেক্টৰ যদি পজিটিভ হয় তেতিয়াহ'লে তেওঁৰ ব্লাড গ্ৰুপটোক কোৱা হৈছিল A পজিটিভ, বা RH ফেক্টৰ যদি নিগেটিভ তেতিয়া সেই ব্লাড গ্ৰুপটোক কোৱা হয় A নিগেটিভ। আৰু যিটো এই গঠন দেখা গৈছিল এই গঠনটোক পিছলৈ এটা এণ্টিজেন বুলি কোৱা হৈছিল, যিহেতু RBCত দেখা গৈছিল আৰু RBCত আমি এণ্টিজেন পাওঁ আৰু গতিকে ইয়াকো এণ্টিজেন বুলি কোৱা হৈছিল আৰু এণ্টিজেনটিক নাম দিয়া হৈছিল ডি এণ্টিজেন। অৰ্থাৎ A ব্লাড গ্ৰুপৰ ব্যক্তি এজনৰ RH ফেক্টৰ যদি পজিটিভ অৰ্থাৎ সেই ব্যক্তিজনৰ ব্লাড গ্ৰুপত এণ্টিজেন A থাকিব আৰু তাৰ লগতে এণ্টিজেন থাকিব ডি এণ্টিজেন। আপুনি নিশ্চয় এটা কথা এতিয়া বুজি পাইছে যে A পজিটিভ, B পজিটিভ, AB পজিটিভ আৰু O পজিটিভ এই ব্লাড গ্ৰুপৰ ব্যক্তিসকলৰ ক্ষেত্ৰত আগতে যিকেইটা এণ্টিজেন আছিলে তাৰ লগতে এটা এণ্টিজেন বেছিকৈ থাকিব, সেইটো হ'ল এণ্টিজেন ডি। গতিকে এণ্টিজেন কি থাকিব আপুনি নিশ্চয় গম পাই গ'লে। এতিয়া আপুনি হয়তো ভাবিছে যে আগৰ যি আমাৰ ডনাৰ আছিল বা ৰিচিভাৰ আছিল, গ্ৰাহক বা ডাটা, ইয়াৰ কি পৰিৱৰ্তন ঘটিব। গতিকে এই পজিটিভ নিগেটিভ ধাৰণাটো অহাৰ পিছত আমি এই চাৰিটা ৰক্তদলক আমি 8টা ৰক্তদলত ভগাব পাৰোঁ, য'ত আমি এৰ কাৰণে A পজিটিভ A নিগেটিভ, বিৰ B পজিটিভ B নিগেটিভ, AB পজিটিভ AB পজিটিভ আৰু O নিগেটিভ, এনেদৰে আমি 8টা ব্লাড গ্ৰুপ পাবলৈ সক্ষম হ'ম।
যিকেইটা ব্লাড গ্ৰুপত পজিটিভ চিম্বল আছে তাত এণ্টিজেনৰ ক্ষেত্ৰত একোটা নতুনকৈ এণ্টিজেন আহিব, যিটো ডি এণ্টিজেন আহিব, আৰু যিকেইটা ব্লাড গ্ৰুপত নিগেটিভ আছে তাত কোনো ধৰণৰ এণ্টিজেন নাহে। আগতে যি ধৰণে এণ্টিজেন আছিল ঠিক তেনেদৰে এণ্টিজেন থাকিব, আৰু এণ্টিবডিৰ ক্ষেত্ৰত কোনো ধৰণৰ সাল সলনি নহয়। এতিয়া ডাটা আৰু গ্ৰাহক, ডনাৰ আৰু ৰিচিভাৰ কি পৰিৱৰ্তন হ'ব এইখিনি আমি আলোচনা কৰি লোৱা হওক। যেতিয়া RH পজিটিভ অৰ্থাৎ ব্লাড গ্ৰুপৰ সৈতে পজিটিভ চিম্বলটো থাকিব, অৰ্থাৎ A পজিটিভ, B পজিটিভ, AB পজিটিভ বা O পজিটিভ, এই ব্লাড গ্ৰুপৰ ব্যক্তি এজনে কেৱল RH পজিটিভ থকা ব্যক্তি এজনকে ব্লাড ডোনেট কৰিব পাৰিব। অৰ্থাৎ A পজিটিভ গ্ৰুপৰ ব্যক্তি এজনে আগতে ব্লাড দিব পাৰিছিল A ব্লাড গ্ৰুপৰ ব্যক্তিক আৰু AB ব্লাড গ্ৰুপৰ ব্যক্তিক, কিন্তু এতিয়া ব্লাড দিব পাৰিব A পজিটিভ আৰু AB পজিটিভ ব্লাড গ্ৰুপ থকা ব্যক্তি এজনকে। ঠিক তেনেদৰে B পজিটিভ ব্যক্তিয়ে ব্লাড দিব পাৰিব B পজিটিভ আৰু AB পজিটিভ। AB পজিটিভৰ ব্যক্তিয়ে আগতে ব্লাড ডোনেট কৰিব পাৰিছিল কেৱল AB ব্লাড গ্ৰুপৰ ব্যক্তিক, গতিকে এতিয়া এই ব্লাড ডোনেট কৰিব পাৰিব কেৱল AB পজিটিভ ব্যক্তি এজনক। আকৌ O পজিটিভ ব্যক্তি এজনে ব্লাড দিব পাৰিব A পজিটিভ, B পজিটিভ, AB পজিটিভ আৰু O পজিটিভ ব্যক্তি এজনক। আকৌ যেতিয়া পজিটিভ ফেক্টৰ থকা ব্যক্তি এজনে ব্লাড ৰিচিভ কৰিব, তেতিয়াহ'লে সেই ব্যক্তিজনে পজিটিভ বা নিগেটিভ দুয়োটা ব্লাড গ্ৰুপ থকা ব্যক্তি এজনৰ পৰাই ব্লাড গ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ A পজিটিভ ব্যক্তি এজনে ব্লাড ল'বলৈ হ'লে আগতে ব্লাড ল'ব পাৰিছিলে A ব্লাড গ্ৰুপৰ পৰা আৰু O ব্লাড গ্ৰুপৰ পৰা, কিন্তু এতিয়া A পজিটিভ বা A নিগেটিভ দুয়োটাৰ পৰাই ল'ব পাৰিব, আৰু ল'ব পাৰিব O পজিটিভ আৰু O নিগেটিভ ব্যক্তিৰ পৰা। ঠিক তেনেদৰে B পজিটিভ ব্যক্তিয়ে ব্লাড ল'ব পাৰিব B পজিটিভ, B নিগেটিভ আৰু O পজিটিভ, O নিগেটিভৰ পৰা। AB পজিটিভ ব্যক্তিয়ে ব্লাড ল'ব পাৰিব যিকোনো ব্যক্তি এজনৰ পৰা, গতিকে ই ল'ব পাৰিব অল। যেহেতু AB পজিটিভ ব্যক্তি এজনে ব্লাড ল'ব পাৰে পজিটিভ বা নিগেটিভ দুয়োটাৰ পৰা, গতিকে ই সকলো ব্যক্তিৰ পৰাই ব্লাড গ্ৰহণ কৰিব পাৰিব। আকৌ O পজিটিভৰ ব্যক্তিয়ে ব্লাড ল'ব পাৰিব O পজিটিভ আৰু O নিগেটিভ ব্যক্তিৰ পৰা। গতিকে পজিটিভ ফেক্টৰৰ ব্যক্তিৰ কাৰণে আমি ডাটা আৰু গ্ৰাহক এই টেবুলখনৰ পৰা উলিয়াই ল'বলৈ সক্ষম হ'লোঁ। আৰু আমি এটা কথা গম পালোঁ যে এই ক্ষেত্ৰত AB পজিটিভ হ'ল ইউনিভাৰ্চেল ৰিচিভাৰ। এতিয়া আমাক লাগে নিগেটিভখিনিৰ কাৰণে। চ' নিগেটিভৰ কাৰণে ইয়াত চাওক যে নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তি এজনে যেতিয়া ব্লাড দিব লগা হয় তেতিয়া সেই ব্লাড গ্ৰুপৰ পজিটিভ বা নিগেটিভ যিকোনো ব্যক্তিক ব্লাড দিব পাৰে, আৰু ল'বলগীয়া হ'লে কেৱল নিগেটিভ ব্লাড গ্ৰুপ থকা ব্যক্তিৰ পৰাহে ব্লাড ল'ব পাৰে। অৰ্থাৎ A নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তি এজনে ব্লাড দিব পাৰিব A পজিটিভ, A নিগেটিভ, AB পজিটিভ বা AB নিগেটিভ, আৰু ল'ব পাৰিব কেৱল A নিগেটিভ বা O নিগেটিভৰ পৰা। ঠিক তেনেদৰে B পজিটিভ, B নিগেটিভ, AB পজিটিভ, AB নিগেটিভ, আৰু ই ল'ব পাৰিব B নিগেটিভ ব্লাড থকা আৰু O নিগেটিভ ব্লাড থকা ব্যক্তিৰ পৰা। AB নিগেটিভ আৰু AB পজিটিভ ব্যক্তিক ব্লাড দিব পাৰিব, আৰু প্ৰয়োজনত ল'ব পাৰিব
এ বি নিগেটিভ, এ নিগেটিভ, বি নিগেটিভ আৰু অ' নিগেটিভ ব্যক্তিৰ পৰা। আকৌ অ' নিগেটিভৰ ব্যক্তিয়ে যেতিয়া ব্লাড ডোনেট কৰিব তেতিয়া ই যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিকে ই ব্লাড ডোনেট কৰিব পাৰে। আকৌ যেতিয়া ল'বলগীয়া হ'ব তেতিয়া কেৱল অ' নিগেটিভ ব্লাড গ্ৰুপ থকা ব্যক্তি এজনে কেৱল অ' নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা সেই ব্লাড ল'ব পাৰিব। যদি আপোনাৰ এই টেবুলখনৰ এই তথ্যখিনি ডাটা আৰু গ্ৰাহক এই তথ্যখিনি ব্লাড গ্ৰুপ সাপেক্ষে কি হ'ব বুজি পোৱাত আপোনাৰ খেলি মেলি লাগিছে, তেতিয়াহ'লে আপুনি এই তথ্যখিনি দুবাৰমান ভালদৰে পঢ়ি চাওক। তাৰপিছত আপুনি নিজে উলিয়াবলৈ চেষ্টা কৰকচোন। এনেদৰে চাওক, যেতিয়া আমি ABO ছিষ্টেমত অধ্যয়ন কৰিছিলোঁ, অকল ABO ছিষ্টেম আছিলে, 4টা ব্লাড গ্ৰুপ আছিলে, A, B, AB আৰু O। তেতিয়া যদি ব্লাড গ্ৰুপ এজন ব্যক্তিৰ A আছিল তেতিয়া সেই ব্লাড গ্ৰুপ ব্যক্তিজনে ব্লাড দিব পাৰিছিল A ব্লাড গ্ৰুপৰ ব্যক্তিক আৰু AB ব্লাড গ্ৰুপৰ ব্যক্তিক, আৰু A ব্লাড গ্ৰুপৰ ব্যক্তিজনে ব্লাড ল'ব পাৰিছিলে A ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা আৰু O ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা। ইমানলৈ ঠিকে আছে? তো এতিয়া মই লিখিছোঁ যে A পজিটিভ, যেতিয়া এৰ পজিটিভ নিগেটিভ আহিলে তেতিয়া হয়তো A ব্লাড গ্ৰুপটোৰ আমি পালোঁ এটা A পজিটিভ আৰু এটা পালোঁ A নিগেটিভ। আৰু ইয়াত লিখিছোঁ যেতিয়া পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তি এজন হ'ব আৰু পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিজনে ব্লাড ডোনেট কৰিব পাৰিব পজিটিভ ব্লাড গ্ৰুপ, অৰ্থাৎ A ব্লাড গ্ৰুপৰ ব্যক্তি এজনে আগতে ব্লাড দিব পাৰিছিল A ব্লাড গ্ৰুপৰ আৰু AB ব্লাড গ্ৰুপ, আৰু এতিয়াই ডোনেট কৰিব পাৰিব A পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তি আৰু AB পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিলৈকে। আকৌ যেতিয়া ৰিচিভ কৰিব, পজিটিভ ক'লোঁ, পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিয়ে যেতিয়া ৰিচিভ কৰিব, আগতে যেতিয়া ৰিচিভ কৰিছিলে ই ৰিচিভ কৰিব পাৰিছিল A বা O এই দুয়োটা ব্লাড গ্ৰুপৰ যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা। এতিয়া পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তিয়ে ৰিচিভ কৰিব পাৰে পজিটিভ বা নিগেটিভ, অৰ্থাৎ এৰ যদি পজিটিভো হয় এৰ নিগেটিভ এই দুয়োটাৰ পৰাই ল'ব পাৰিব, আৰু ল'ব পাৰিব ওৰ পজিটিভ বা ওৰ নিগেটিভ। নিশ্চয় এইখিনি বুজি পাইছে? তেতিয়াহ'লে নিগেটিভটোৰ ক্ষেত্ৰত চাওক, নিগেটিভ যদি হয় ই ডোনেট কৰিব পাৰে পজিটিভ বা নিগেটিভ, অৰ্থাৎ আগতে A নিগেটিভ, অৰ্থাৎ আগতে A ব্লাড গ্ৰুপৰ ব্যক্তিয়ে ডোনেট কৰিব পাৰিছিল A আৰু AB ব্লাড গ্ৰুপৰ ব্যক্তি। এতিয়া A নিগেটিভৰ ব্লাড গ্ৰুপৰ ব্যক্তিয়ে ডোনেট কৰিব পাৰিব পজিটিভ বা নিগেটিভ যিকোনো, অৰ্থাৎ A ব্লাড গ্ৰুপৰ দুটা ব্লাড গ্ৰুপ থাকিব, A পজিটিভ A নিগেটিভ, আৰু ABৰো AB পজিটিভ আৰু AB নিগেটিভ, যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিকে ব্লাড দিব পাৰিব। ঠিক তেনেদৰে নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তিয়ে ল'ব লাগিলে ল'ব পাৰে কেৱল নিগেটিভৰ পৰা, অৰ্থাৎ O আৰু A আৰু O এই দুয়োটাৰ নিগেটিভৰ পৰাহে ব্লাড ল'ব পাৰিব, A নিগেটিভ আৰু O নিগেটিভ। নিশ্চয় এইখিনি তথ্য এইবাৰ বুজি পাইছে, আৰু যদি বুজি পাইছে আপুনি এবাৰ নিজে এই টেবুলখন বনাবলৈ চেষ্টা কৰি চাওক, নিশ্চয় আপুনি বুজি পাব। চাওক, এই টেবুলখনৰ পৰা আপুনি লক্ষ্য কৰিলে এটা কথা মন কৰিব যে AB পজিটিভ হৈছে ইউনিভাৰ্চেল ৰিচিভাৰ, অৰ্থাৎ AB পজিটিভ ব্লাড গ্ৰুপৰ ব্যক্তি এজনে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিৰ পৰা ব্লাড ল'ব পাৰে। কিন্তু যদি O নিগেটিভ হৈ যায় তেতিয়াহ'লে সেই ব্লাড গ্ৰুপৰ ব্যক্তিজনে যিকোনো ব্লাড গ্ৰুপৰ ব্যক্তিক ব্লাড দিব পাৰে, কিন্তু যেতিয়া নিজক প্ৰয়োজন হ'ব তেতিয়া কেৱল O নিগেটিভ ব্লাড গ্ৰুপৰ পৰাহে ব্লাড ল'ব পাৰিব। আৰু O নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তি বহুত ব্যক্তিৰ সংখ্যা যথেষ্ট কম, এটলিষ্ট কিছু ৰিপৰ্টত মই 4% O নিগেটিভ ব্লাড গ্ৰুপৰ ব্যক্তি আছে বুলি জানিব পাৰিছোঁ। গতিকে O নিগেটিভৰ ব্লাড গ্ৰুপ যদি আপোনাৰ হয় তেতিয়াহ'লে আপুনি কেতিয়াবা ব্লাড ল'ব লাগিলে হয়তো আপোনাৰ কাৰণে কিছু অসুবিধা হ'ব পাৰে। নাপায় এনে কথা নাই, কিন্তু সহজতে হয়তো বিচাৰি পোৱা নাযাব। গতিকে O নিগেটিভৰ ব্লাড গ্ৰুপৰ ব্যক্তিৰ কাৰণে অকণমান এইটো এটা ডাঙৰ বিষয়, কাৰণ প্ৰয়োজনত দিব লাগিলেতো যিকোনো ব্যক্তিক দিব পাৰে, কিন্তু প্ৰয়োজনত নিজক লাগিলে পোৱাৰ ক্ষেত্ৰত অকণমান কঠিন হ'ব পাৰে। নিশ্চয় ABO ছিষ্টেমত আমাৰ ব্লাড গ্ৰুপৰ বিষয়ে মই এই দুটা ভিডিঅ'ৰ মাজেৰে যিখিনি তথ্য আলোচনা কৰিলোঁ এইখিনি আপোনালোকে বুজি পাইছে, আৰু যদি বুজি পাইছে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু বুজি নাপালে যদি কি বুজি নাপালে কমেণ্টত জনাব, মই সেইখিনি নেক্সট ভিডিঅ' এটা বনাই
আপোনাৰ লগত দাঙি ধৰিবলৈ চেষ্টা কৰিম আৰু যদি ভাবে এই ভিডিঅ'টো আপোনাৰ বন্ধুবোৰৰ বাবে সহায়ক হ'ব পাৰে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কিয়নো ব্লাড গ্ৰুপৰ বিষয়ে আমি সাম্যক ধাৰণাখিনি থকাৰ নিশ্চয় প্ৰয়োজন বুলি মই ভাবোঁ আৰু আগলৈ মোৰ চেনেলটোত ভিডিঅ' চাই দেখিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে ধন্যবাদ